তো বন্ধুসকল কি খবৰ তোমালোকৰ হোপ কৰো তোমালোকৰ সকলোৰে ভাল তো বেছি দেৰি নকৰি আৰম্ভ কৰো আজিৰ অনুষ্ঠান আকৌ এবাৰ প্ৰেমত পৰিম বুলি ভাবিছো এবাৰ ধোকা ন মহতাৰ মা আপুনি চাগে আগতে খোৱা ধোকাটো পাহৰিছিলে কিন্তু আমি ন একেবাৰে পাহৰা নাই মানে যিহে দিছিলে ওপৰৰ পৰা আৰু তলৰ পৰাও একেবাৰে ধোকা নহয় চেনি খাম বুলি ভাবিছো ধোকা নহয় চেনি খাম বুলি ভাবিছা কিয় আগৰ একেমৰ শ্বট কিটা কম আছিল নেকি এবাৰ যে একেবাৰে এডব্লিউএমৰ হেডশ্বট খাম বুলি ভাবিছা পাট্টাছে হেডশ্বট এটা কথা মনত ৰাখিবি লাউৰা যদি আইফোন লোৱাৰ অকাত নাই তেনেহলে নিছতে আইফোন ইউজ কৰাৰ মন নাই বুলি নকবি আইফোনৰ অকাতৰ কথা নকওঁ আৰু মনটো একেবাৰে নাই আৰু আইফোন লৈ শ্ব' অফ হি কৰে যোনে নেকি বাপেৰৰ টকাৰে ইএমআইত আইফোন লৈ ছাপৰিগিৰি কৰি থাকে যেনেকে উদাহৰণস্বৰূপে তই এতিয়া আইফোনটো লৈ ললি ঘৰত গৈ আকৌ আইফোনটো লৈ এনেকে মিৰৰ আগত সেলফি মাৰি নাথাকিবিগৈ কাৰণ মিৰৰ আগত আইফোনটো লৈ এনেকে হেপি সেলফি মাৰে যোনে নেকি ভাবে যে তাৰ চেহেৰাটোতকৈও আইফোনটোৰ লোগোটোহে ভেলু বেছি ছাপৰি কি চাই আছা এনেকে চোৱা কিমান চাবলৈ এটা কথা ন সদায় মনত ৰাখিবা যে পাহাৰখন দূৰৰ পৰা যিমান ধুনীয়া হলেও তাৰ আচল ৰহস্যটো ন ওচৰৰ পৰাহে গম পোৱা যায় আছে ইমান ধুনীয়া ছোৱালী আৰু নেচাবা কিয় হয় নে আৰু ভণ্টিসকল 2 কেজি মেকআপ লগাই আৰু 12টা ফিল্টাৰ লগাই বগা হৈ ধুনীয়া হোৱাটোক ন ধুনীয়া বুলি নকয় কাৰণ বগাটো গাহৰি পোৱালিও থাকে আৰু কথা এটা সদায় মনত ৰাখিবা যে ধুনীয়া থাকে প্ৰায় ধুনীয়া Mr. Bombastic, bomba fantasta, con el business. জীবনত বহুত বাকচুদি করছো কিন্তু ইনস্টাগ্রাম নোটত আজিকালি গান দি পোৱা নাই তহঁতে কি ভাবা বহুত কুল লাগে নেকি আৰে আলটা চাপৰি ইনষ্টাত কিবা ফিচাৰ দিছে তো কি কৰিবলৈ দিছে অবভিয়াছলি ইউজ কৰিব কাৰণে দিছে এতিয়া তই কেলা গাবাৰ যদি ইউজ কৰিব নেজানো তাতে আকৌ আমাৰ কি ভুল কি মানুহ ৰিল চাবা ইনস্টাগ্রামত তহঁতৰ নোটৰ গান শুনবা নাহে তো বহুত ছাপৰি লাগে নকৰবি এগলা আৰু তহঁতৰ নোটৰ গান কোনো নুশুনে চবে ইগনোৰ কৰে ছাপৰি আৰু মানুহে ৰিল চাবলৈ আহে ছাপৰিগিৰি কৰাবোৰক চাবলৈ নাহেতো এন নিবিৰ ফিল্টাৰ নোচোৱা কিয় মানে যেনেকে চুৰে চুৰৰ ঠেং দেখে ঠিক সেনেকে এজনী ছাপৰিয়ে চবকে ছাপৰিয়ে দেখে যদি বুজি পাইছা আৰু ঠিকেই আছে আগেটাক কৈছো কেলা ছোৱালী ডিপি লগাই লেবেল দিয়ে প্ৰথমতে তই চুলাই খোৱা বন্ধ কৰ আৰু জহৰ খা তাৰ পাছত এইকেইটা বৰ মাকচুদো এইকেইটা লোকৰ ছোৱালী ফটো লগাব নিজৰ ইয়াৰ কেলা দাঁতৰ ফাক নোচোৱা কিয় মানে দাঁতৰ ফাকত এটা বাইপাছ আৰু সেই বাইপাছত 4খন পঞ্জাৱ বডি ততেই লগত পাৰ হৈ যাব খেলা जो पूरे खानदान में किसी ने नहीं किया अब बस वही करना है মানে 500 জেগাত ন 200 টকাতে দিব কথা সিমানেই তো বন্ধুসকল হ'ব আজিকালি ইমানে যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা আৰু যদি চেনেলটো নতুন দেন চেনেলটো কৰি ল'বা ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ কাৰণে নাপাহৰিবা তো অন্য এটা ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ বাই ষ্টে টিউন লাভ ইউ অল কিপ স্মাইল